আব্দুল কালাম। কিমান দিন আছিলে 10 বছর। কোনখন ডিটেনশন কেন্দ্ৰত আছে? গোৱালপাৰাতে আছিল। গোৱালপাৰা। আপোনাৰ ঘৰ ঘৰ ক'ত আপোনাৰ? ঘৰ হৈছে লংকাজান দিছে। এইটো আমি ভাৰতীয় নাগৰিক আৰু আমি নাগৰিক পাব লাগে, এইটো আমি ক'ব বিচাৰি আছোঁ চৰকাৰৰ ওচৰত। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে আজি বিদেশী ঘোষিত 10জন ব্যক্তিক মুকলি আকাশৰ তললৈ আহিছে। এওঁলোক ইয়াত আপোনালোকে কেমেৰা যদি দেখিছে, এই 10জন মানুহ ইয়াতে শাৰী পাতি থিয় হৈ আছে। কিন্তু প্ৰশ্ন আচলতে অসম ৰাজ্যিক জমিয়তুল আমাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ সাহেব নেতৃত্বাধীন জমিয়ত ফালৰ পৰা আমি এই ক্ষেত্ৰত এই মুহূৰ্তত এইখিনি জনাব বিচাৰিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে যিসকলক আজি মুকলি আকাশত আহিবলৈ নিৰ্দেশনা জাৰি কৰিছে, কাৰোবাৰ 11 বছৰ, কাৰোবাৰ 8 বছৰ, কাৰোবাৰ 3 বছৰ হৈছিল, তেওঁলোক যে আহিছে, এতিয়া আমাৰ প্ৰশ্ন এইটো হৈছে, যদি এওঁলোক আমি বিদেশীৰ পক্ষত নহয়, আমি কেতিয়াও বিদেশীৰ পক্ষত নহয়, আজিও নহয়, আমাৰ ষ্টেণ্ড ভেৰি ক্লিয়াৰ। গতিকে যদি এওঁলোক বিদেশী ঘোষণা হৈছিল, তেতিয়াহ'লে তেওঁলোকক কিয় মুক্ত কৰি দিয়া হ'ল, কিয় ইয়াত দিয়া হ'ল? যদি বিদেশী তেওঁলোকৰ দেশ য'ত আছে তাতে প্ৰত্যাৰ্পণ কৰা হওক, আৰু যদি বিদেশী নহয় তেতিয়াহ'লে মহামান্য উচ্চতম ন্যায়ালয়ে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এওঁলোকৰ যিটো নাগৰিকত্ব আৰু সাংবিধানিক অধিকাৰ সৰ্ব হৈছে, তেওঁলোকৰ এই নাগৰিকত্ব অধিকাৰ আৰু সাংবিধানিক অধিকাৰ ঘূৰাই দিবলৈ মই জমিয়তৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগে লগে এইখিনি উত্থাপন কৰিব বিচাৰিছোঁ, দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আমি বিদেশী মানুহক ইয়াত খুৱাবলৈ আমি প্ৰস্তুত নহয়। আমি দাবী জনাইছোঁ যে এওঁলোকৰ কাৰণে যদি এটা পৰিয়াল, এটা জনগোষ্ঠী বৰবাদ হৈ যায়, তেতিয়াহ'লে সেই কথাখিনি কিন্তু মানৱীয় দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়। গতিকে যদি বিদেশী মানুহ, আজিয়ে মই জমিয়তৰ ফালৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বিদেশী মানুহ তেওঁলোকৰ যে দেশ য'ত আছে তাত প্ৰত্যাৰ্পণ কৰক, আৰু যদি বিদেশী নহয় তেতিয়াহ'লে এওঁলোকৰ নথি পত্ৰ, ৰেকৰ্ড পত্ৰ চাই তেওঁলোকক স্বদেশী বুলি ঘোষণা কৰি মানৱীয়তাৰ খাতিৰত তেওঁলোকৰ সাংবিধানিক অধিকাৰ আৰু গণতান্ত্ৰিক অধিকাৰ আৰু তেওঁলোকৰ নাগৰিকত্ব অধিকাৰ, হিউমেন ৰাইটছ ঘূৰাই দিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি যে যিসকল মুক্ত আকাশৰ তলত আহিছে, তাৰ কাৰণে বিশেষভাৱে এডভোকেট আমাৰ লগত আছে, এডভোকেট শামছুল আলম চৌধুৰী ডাঙৰীয়া, এডভোকেট দীপক দেৱনাথ ডাঙৰীয়া, আৰু আমাৰ ইকবাল ভাই, হোজাই জিলা জমিয়তৰ নেতৃবৃন্দ, মৌলানা আব্দুল কাদিৰ চাহাবকে আদি কৰি যিসকলে এই প্ৰচেছিঙত সহায় কৰিছে, মই ৰাজ্যিক জমিয়তৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ইয়াত হিন্দু মুছলমান নিৰ্বিশেষে ভুক্তভোগীসকল আছে। আমি বাৰে বাৰে কৈছোঁ, আমি বিদেশীৰ পক্ষত নহয়। যদি বিদেশী হয় তেওঁলোক, কিয় তেওঁলোকক ওলোমাই ৰখা হৈছে? তেওঁলোকৰ দেশত প্ৰত্যাৰ্পণ কৰা হওক, আৰু যদি বিদেশী নহয় তেতিয়াহ'লে তেওঁলোকৰ সাংবিধানিক অধিকাৰ আৰু গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নাগৰিকত্বৰ অধিকাৰ, চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি সাব্যস্ত কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি যিহেতু তেখেতসকলক ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া হৈছে, কিন্তু বৰ্তমান তেখেতসকলক স্বদেশী বুলি ঘোষণা কৰিছে। স্বদেশী ঘোষণা কৰা নাই, তেওঁলোকক সুপ্ৰিম কোৰ্টে, মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনা 3 বছৰ উকলি গ'লে তেওঁলোকক মুকলি আকাশত তলত আহিবলৈ দিয়াৰ কাৰণে যিটো নিৰ্দেশনা, তাৰ ভিত্তিত আহিছে। কিন্তু তেওঁলোকৰ নাগৰিকত্ব তেওঁলোকৰ ক্লিয়াৰ হোৱা নাই, নাগৰিকত্ব বুলি দিয়াও নাই, তেওঁলোক সেই বিদেশীৰ ধাৰাতে আছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ, যদি বিদেশী হয় কিয় তেওঁলোকে ইয়াত থাকিব? তেওঁলোকৰ দেশত প্ৰত্যাৰ্পণ কৰক, আৰু 24 ঘণ্টাৰ ভিতৰত কৰক, আৰু যদি নহয় তেতিয়াহ'লে ৰেকৰ্ডৰ ভিত্তিত তেওঁলোকৰ সাংবিধানিক অধিকাৰ, নাগৰিকত্ব অধিকাৰখিনি তেওঁলোকক ঘূৰাই দিয়া হওক।